নমস্কাৰ আজি পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ ভেজ ফ্ৰাইড ৰাইচ। ৰেচিপিটো বনাবলৈ আমাক কি বস্তুৰ প্ৰয়োজন হৈছে সেইখিনি মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে তাত যাই চেক কৰিলে পাই যাব। আহকচোন তেন্তে দেৰি নকৰি আমি বনাবলৈ আৰম্ভ কৰোঁ। কুকাৰটো গৰম হোৱাৰ লগে লগে মই 2 চামুচ ঘি লৈছিলোঁ, সেইখিনি দিছোঁ। ঘিখিনি গৰম হোৱাৰ লগে লগে মই তেজপাত দিছোঁ এখিলা আৰু 2টা লং লৈছোঁ, এটুকুৰা ডালচেনি আৰু এটা ইলাইচি লৈছোঁ। ইলাইচিটো অলপ এনেদৰে ফালি দিছোঁ যাতে তাৰ গোন্ধটো ভালদৰে ওলায়। ভালদৰে আমি লৰাই ল'ম। বনাবলৈ এনেকৈ বহুতেই সহজ, কম সময়তে হয় আমাৰ। অলপমান মই কাজু দিছোঁ আৰু অলপমান কিচমিচ দিছোঁ। অলপ ৰঙা হোৱালৈকে আমি সকলোখিনি লৰাই ল'ম। অলপ কালাৰ অহালৈকে এনেদৰে লৰাই থাকিব। এইটো সময়তে অলপমান নিমখ দিম। কাজু আৰু খিচমিচখিনি ভাজ খোৱাৰ লগে লগে মই এনেদৰে কেঁচা মটৰ লৈছোঁ, সেইখিনি দিছোঁ। মানে আপোনালোকে পচন্দ অনুসৰি আপোনালোকে যি চব্জি খাই ভাল পায় সেইখিনি আপোনালোকে দিব পাৰে। মই ফুলকবি দিছোঁ, মটৰ দিছোঁ, তাৰপিছত অলপমান গাজৰ এনেদৰে দীঘলীয়াকৈ কাটি লৈছিলোঁ, সেইখিনি মই দিছোঁ। তাৰ উপৰিও আপোনালোকে ফ্ৰেঞ্চবিন দিব পাৰে। এতিয়া নিজে খাই ভাল পোৱা চব্জিটো দিব পাৰে, ব্ৰকলি দিব পাৰে। অলপমান চব্জিখিনি এনেকৈ নৰম হোৱালৈকে ভাজি ল'ম। অলপমান মই চেনি দিছোঁ। চেনি সোৱাদ অনুসৰি দিব, বহুত নিদিব। চব্জিখিনি অকণমান ভাজ খোৱালৈকে এনেকৈ লৰাই লৰাই ভাজি থাকিব। ঢাকনখন এনেদৰে লগাই থ'ব। অলপ ঢাকি ঢাকি চব্জিখিনি ভাজি থাকিব। চব্জিখিনি অলপ আমাৰ ভাজ খাই গৈছে। বহুত ভাজিবও নালাগে, অলপমান জাষ্ট নৰম হ'লেই হ'ল। মই এনেকুৱাতে বাসমতি চাউল লৈছোঁ আৰু সেইখিনি মই আগতীয়াকৈ পানীত তিয়াই থোৱা নাছিলোঁ, বনোৱাৰ আগে আগে ধুই লৈছোঁ মাত্ৰ। চাউলখিনি অলপ এনেদৰে ভাজি ল'ব। তেতিয়া কি হয়, চব্জিখিনিৰ লগত যেতিয়া একেলগে ভাজি ল'ব তাৰ গোন্ধটো বৰ ধুনীয়া ওলায়। অলপ সময়ৰ কাৰণে আমি এনেদৰে ভাজি ল'ম। বহুত টাইম ভাজিবও নালাগে। বেছি ভাজিলেও কি হয়, চাউলখিনি ভাঙি যোৱা এটা সম্ভাৱনা থাকে। বেছি টাইম ভাজিব নালাগে, যাতে গোটেই চব্জিখিনিৰ লগত চাউলখিনি মিক্স হয়। অলপ তেনেদৰে 1 মিনিটমানৰ কাৰণে আৰু লৰাই ল'লে হ'ব। আৰু মই যিটো গিলাচেৰে 1 গিলাচ চাউল লৈছিলোঁ, সেইটো গিলাচেৰে মই 1.5 গিলাচ পানী দিছোঁ। সেইটো জোখত দিলে একেবাৰে ধুনীয়াকৈ আমাৰ হৈ যাব ৰাইচখিনি। লগতে আপোনালোকে কি কৰিব, এটা চিটি অহাৰ লগে লগেই গেছটো অফ কৰি দিব আৰু যাতে নিজে প্ৰেছাৰটো একেবাৰে যায়। ঠাণ্ডা হোৱালৈকে আপোনালোকে তাৰ আগতে কুকাৰ নুখুলিব, নিজে প্ৰেছাৰ যাবলৈ দিব। ঠাণ্ডা হ'লে আপোনালোকে
কুকাৰটো খুলিব। তেতিয়া আমাৰ ফ্ৰাইড ৰাইচখিনি ধুনীয়াকৈ হৈ যাব। সকলোখিনি আমাৰ হোৱাৰ পিছত কুকাৰটো আমি বন্ধ কৰি দিম আৰু এটা চিটি অহালৈকে এনেদৰে থৈ দিম আৰু গেছটো হাই ফ্লেমত ৰাখিব। দেখিছে আপোনালোকে এটা চিটি আহি যোৱাৰ পিছত মই প্ৰেছাৰ একদম নিজে যোৱালৈকে থৈ দিছোঁ আৰু আমাৰ চাউলখিনি ধুনীয়াকৈ সিজি গৈছে। ভাতখিনি এটা এটা হৈ গৈছে একেবাৰে। দেখিছে আপোনালোকে ধুনীয়া হৈছে। আপোনালোকেও এনেদৰে বনাই চাব। ৰেচিপিটো যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ।